নমস্কাৰ সকলোকে সেয়া হৈছে কাৰ্ডো জিৰোত থকা এটা শিৱলিংগ বহুত ধুনীয়া পৰিৱেশটো এয়া চাওক ইয়াৰ উচ্চতা হৈছে প্ৰায় 10-12 ফুটমান হ'ব একজেক্টলি মই ক'ব পৰা নাই যদি ভুল হৈছে তো মাফ কৰি দিব মোৰ মতেতো প্ৰায় 10-12 ফুটটো হ'বই আৰু ইয়াৰ লোকেল মানুহবোৰে কয় এইটো নেচাৰেলি মানে সৃষ্টি হোৱা বুলি ইয়াত বহুত ভাল লাগে একদম ঠাণ্ডা পৰিৱেশ এয়া শিৱলিংগটো চাওক ইয়াৰ তলৰ ওপৰত মানে শিৱলিংগটো তলৰ পৰা পানী নিজে নিজে ওলাই থাকে বুলি কয় আৰু ইয়াৰ পৰা আপুনি ঘটিত লৈ এই সৰুকে বগা এটা শিৱলিংগ আছে তাত আপোনালোকে পানী ঢালিব পাৰে পূজা কৰিব পাৰে বহুত ভাল লাগিলে ইয়াত গৈ কেনে আপোনালোকো যদি জিৰ'লৈ যায় ইয়ালৈ এবাৰ নিশ্চয় যাব বহুত ভাল লাগিব বহুত এটা ধুনীয়া আৰু পৰিৱেশটো তাতে মহাদেৱৰ আশীৰ্বাদ লৈ আহিলেতো আৰু ভালেই আৰু সেয়াকে কৈ হৰ হৰ মহাদেৱ চাওক ভিডিঅ'টো শেষলৈকে বহুত ধুনীয়া হয় करने आओ